হেল্ল' গাইজ ৱেলকাম টু পঢ়া শুনা। যদিহে আপুনি অসম পুলিচৰ বিভিন্ন পদৰ লিখিত পৰীক্ষা অসমীয়া মাধ্যমত দিয়াৰ চিন্তা চৰ্চা কৰিছে, তেতিয়াহ'লে একমাত্ৰ আপোনাৰ কাৰণে প্ৰস্তুত কৰা জানুৱাৰী, ফেব্ৰুৱাৰী, ডিচেম্বৰ 2021 চনৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছক্ৰিপশ্যন লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আৰু 500+ আছাম এণ্ড ইণ্ডিয়ান ওৱান লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছ, এইটো জানুৱাৰী টু ডিচেম্বৰ সম্পূৰ্ণ এবছৰীয়া কাৰেণ্ট এফেয়াৰ্ছ কম্পাইলেশ্যন হয়। এয়াও আপুনি ডিছক্ৰিপশ্যন লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ 6 জানুৱাৰী তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছ লৈছোঁ। কোনখন ৰাজ্যই শেহতীয়াকৈ মাতৃ পিতৃ বন্দনা আঁচনি আৰম্ভ কৰিছে? অপশ্যন এ পশ্চিমবংগ, বি অসম, চি মণিপুৰ, ডি ত্ৰিপুৰা। শুদ্ধ উত্তৰ বি অসম। অসম চৰকাৰৰ দ্বাৰা শেহতীয়াকৈ মাতৃ পিতৃ বন্দনা আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিখনৰ অধীনত মাতৃ পিতৃ তথা শাহু শহুৰ থকা সকলো ৰাজ্যিক কৰ্মচাৰী, মন্ত্ৰী বিধায়কৰ বাবে এই বিশেষ ছুটিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমৰ কিছু এডিচনেল ইনফৰমেশ্যন। ৰাজ্য গঠন 1950 চনৰ 26 জানুৱাৰী। শিক্ষিতৰ হাৰ 78.85%। মুঠ জিলা 34। বিধানসভাৰ আসন 126। লোকসভাৰ অসমৰ আসন 14। ৰাজ্যসভাৰ অসমৰ আসন 7। আজিৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ দ্বাৰা প্ৰকাশিত ইজ অফ লিভিং ইণ্ডেক্স 2020 প্ৰতিবেদনৰ মতে ভাৰতৰ সবাতোতকৈ বাসোপযোগী চিটিখনৰ নাম কি? এ মুম্বাই, বি গুৱাহাটী, চি বেংগালুৰু, ডি চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি বেংগালুৰু।